নমস্কাৰ, আশা কৰোঁ সকলো ভালে কুশলে আছে। প্ৰেম সকলোৱে কৰে আৰু প্ৰেম কৰাৰ সময়ত বা প্ৰেম কৰিব যোনে বিচাৰি আছে তেওঁৰ কাৰণে মই কিছুমান কথা ক'বলৈ বিচাৰিম। মানে আপুনি কেনেকৈ ধৰা পৰিব যে আপোনাক কোনোবাই সঁচাকৈ ভাল পাই আছে বা আপোনাক প্ৰেম কৰি আছে বুলি আপুনি কেনেকৈ গম পাব? কিছুমান চাইন্স, কিছুমান অৰ্থাৎ কিছুমান মানে আপুনি যাৰ লগত আপুনি কথা পাতি আছে তেওঁৰ পৰা কিছুমান মানে ইংগিত আপুনি একচুৱেলি পোৱা যায়। এই ইংগিতবোৰ কেনেকৈ পায়? প্ৰথম কথা হৈ গ'ল, ধৰি লওক আপুনি কাৰোবাৰ লগত কথা পাতি আছে আৰু সেই ব্যক্তিজনেও আপোনাৰ লগত ধুনীয়াকৈ কথা পাতি আছে। তো সেই ব্যক্তিজনে যদি নিজৰ বহুমূলীয়া সময় আপোনাক দিছে, অৰ্থাৎ আপোনাৰ লগত টাইম স্পেণ্ড কৰিছে বা আপোনাৰ লগত কথা পাতিছে বিভিন্ন কাৰণত, যিকোনো ইছ্যুলৈ যিকোনো কাৰণত ধৰক আপোনাৰ লগত টাইম স্পেণ্ড কৰি আছে, কথা পাতিছে, ঘূৰা ফুৰা কৰিছে, তো সেই ব্যক্তিজনে হয়তো আপোনাক ভাল পাব পাৰে। কিয়নো বৰ্তমান চবতকৈ মানে মূল্যৱান বস্তু হৈ গৈছে মানুহৰ সময়তকৈ মূল্যৱান পৃথিৱীৰ একো নাই। আৰু যদি কোনোবাই আপোনাক নিজৰ সময় দি আছে তেন্তে নিশ্চয় তেওঁ মানে আপোনাৰ প্ৰতি কিবা ফিলিংছ থাকিব লাগিব। কাৰণ বিনা কাৰণত কোনেও এনেই নিজৰ সময় নষ্ট কৰিবলৈ নাহে বৰ্তমান যি প্ৰতিযোগিতামূলক দুনিয়া। 2 নম্বৰ কথা হৈ গ'ল, সেই ব্যক্তিজনৰ যদিহে টোপনি আহে কিন্তু তেওঁ শুই নাযায় আপোনাৰ লগত কথা পাতিবলৈ বা আপোনাৰ টোপনি নোহোৱাৰ কাৰণে তেখেত ৰখি থাকে, আপোনাৰ কথা শুনিবৰ কাৰণে তেখেত ৰখি থাকে। তেওঁ টোপনি আহিলেও মিছাকৈ কয় যে আপুনি গম পায় যে তেওঁ টোপনি আহিছে, কিন্তু তেওঁ নাই, মিছাকৈ কয় যে নাই মোৰ টোপনি নাই আহা বুলি কয়। কিছুমান বাহানা কৰি আপোনাৰ লগত কথা পাতিবৰ কাৰণে অৰ্থাৎ বাহানা বিচাৰি ফুৰে তেওঁ। কিছুমান ধৰক যে নাই মোৰ টোপনি অহা নাই, মোৰ এনেকুৱা লাগিছে তেনেকুৱা লাগিছে, মই সদায় এনেকৈ থাকোঁ, তেনেকুৱা কিছুমান কথা কৈ পেলাই যদি আপোনাক লগত কথা পাতি আছে তেন্তে তেওঁ এক বিশেষ ফিলিংছ থাকিব লাগিব আপোনাৰ প্ৰতি। কাৰণ কি চাওক, এটা কথা, টোপনি নিচিনা আৰাম মানুহৰ জীৱনত নাই। আৰু সেই টোপনিক যদি কোনোবাই ছেক্ৰিফাইচ কৰি আছে নিশ্চয় কিবা ফিল থাকিবই লাগিব, কাৰণ নহ'লে কোনে কৰিব তেনেকুৱা কওক। 3 নম্বৰ কথা হৈ গ'ল, মানুহজনে আপোনাৰ লগত কথা পাতিবলৈ এক্সাইটেড হৈ থাকে, অৰ্থাৎ গোটেই দিনটো ৰখি থাকে। আপুনি কিবা কামত ব্যস্ত হৈ আছে বা তেখেতেও কিবা কামত ব্যস্ত আছে, কামৰ অন্তৰালত বা দিনটোৰ শেষত যদি আপোনাৰ লগত কথা পাতিবলৈ খুব এক্সাইটেড হৈ থাকে বা আপোনাৰ মাতটো শুনি পেলাই মানে তেখেতৰ মুখৰ কথাৰ এক্সপ্ৰেশ্যন সলনি হৈ যায় বা তেনেকুৱাই আৰু যদি খুব এক্সাইটেড হৈ থাকে আপোনাৰ লগত কথা পাতিবলৈ, তেন্তে আপুনি ধৰিব পাৰে যে তেওঁ আপোনাৰ প্ৰতি কিবা এটা বিশেষ ফিল আছে। আপোনাৰ নাম শুনি যদি তেওঁ এক্সাইটেড হয় তেন্তে আপুনি চিন্তা কৰক কেনেকুৱা হ'ব পাৰে। 4 নম্বৰ কথা হৈ গ'ল, যদি আপোনাক তেওঁ বিশেষ ৰেচপেক্ট কৰে, ভাল ৰেচপেক্ট কৰে। কাৰণ ধৰি লওক আপুনি কিবা এটা তেওঁ কথা ক'লে যে মোৰ লগত আজি এনেকুৱা প্ৰব্লেম হৈ গ'ল, মোৰ লগৰটোৱে মোক তেনেকুৱা ক'লে। কিছুমান এনেকুৱা আছে যে কয় যে নাই তোৰেই ভুল, তয়ে চাগে কিবা কৰিছিলি, কিন্তু লাগিলে ভুল আপোনাৰেই হওক, তেখেতে যদি আপোনাৰ সিদ্ধান্তসমূহক সন্মান কৰে, অৰ্থাৎ গোটেই দুনিয়া যদি আপোনাৰ এগেইনষ্ট হৈ যায় তথাপিও তেওঁ আপোনাৰ ছাপৰ্টত আছে, তেন্তে আপুনি ধৰিব পাৰে যে তেওঁ আপোনাৰ প্ৰতি কিবা বিশেষ ফিল আছে। কাৰণ সকলো এগেইনষ্ট হৈ গ'লেও তেওঁ এগেইনষ্ট হোৱা নাই। আৰু 2 নম্বৰ কথা হৈ গ'ল কি, আপোনাৰ মানে ধৰক হয়তো আপুনি ভুলো হ'ব পাৰে, কিছুমান ক্ষেত্ৰত আপুনি ভুল হ'ব পাৰে, কিন্তু আপোনাক কিছুমান ভুল সিদ্ধান্তবোৰকো তেখেতে শলাগ লৈ পেলাই যে নহয় তোমাৰ হয়তো এনেকুৱা, হয়তো তেনেকুৱা, বা আপোনাক হয়তো বুজাবও পাৰে। তাৰপিছত হৈ গ'ল, যদি আপোনাৰ কাৰণে কোনোবাই কিবা ছেক্ৰিফাইচ কৰি আছে, মানে ছেক্ৰিফাইচ মানে কি, ধৰি লওক আপোনাৰ সুখৰ কাৰণে তেওঁ যদি কিবা ছেক্ৰিফাইচ কৰিব পাৰে, অৰ্থাৎ আপোনাৰ কিবা প্ৰয়োজনত বা আপোনাৰ কিবা বিপদত নিজৰ ছেক্ৰিফাইচ কৰি আপোনাৰ সুখৰ কাৰণে যদি তেওঁ কিবা ছেক্ৰিফাইচ কৰিছে, নিশ্চয় তেওঁ আপোনাৰ প্ৰতি কিবা ফিলিংছ থাকিবই লাগিব। তাৰপিছত এইবিলাকে হৈ গ'ল এটা সৰু সৰু চাইন। যদি তাৰপিছত এনেই আৰু এটা আহি যায় যে যদিহে আপুনি ধৰক নিজৰ কেয়াৰ ৰখা নাই তেন্তে আপোনাক তেওঁ গালি পাৰিছে। অৰ্থাৎ মই সেই মানুহৰ কথা ক'বলৈ যোৱা নাই যিজনে বিনা কাৰণত নিজৰ গাৰ্লফ্ৰেণ্ডক বা নিজৰ ক্ৰাছক গালি পাৰি থাকে। তো মই সেই মানুহৰ কথা ক'বলৈ বিচাৰিছোঁ যিবিলাকে ধৰক আপুনি খাদ্য খোৱাৰ সময়ত খোৱা নাই, তাৰ কাৰণে আপোনাক কিবা কথা কৈছে, বা আপুনি আপোনাৰ পঢ়া শুনাত ধ্যান দিয়া নাই, বা আপুনি আপোনাৰ কেৰিয়াৰক লৈ চিৰিয়াছ নহয়, মানে যিবোৰ প্ৰয়োজনীয় বিষয়ত যদি আপোনাক কোনোবাই কিবা আপোনাৰ কেয়াৰ ল'ব বিচাৰি আছে, তেন্তে সেই মানুহটো আপোনাৰ প্ৰতি কিবা বিশেষ ফিলিংছ থাকিব লাগিব। কাৰণ বিনা কাৰণত নহ'লে আপুনি ভাত খালে খাব, নাখালে নাই, তেওঁ কি যায়। এইবোৰ হ'ল কিছুমান প্ৰেমৰ কিছুমান চাইন। এতিয়া মই ইয়াত এটা কথা ক'বলৈ বিচাৰিম যে প্ৰেম বৰ্তমান হৈ গৈছে এটা ফেশ্বন, সেইকাৰণে প্ৰেম নীতিকা হ'ল। প্ৰেম মানে কি হৈ গৈছে, মানুহৰ মানে এটা ফেশ্বন হৈ গৈছে। ল'ৰা ছোৱালী যোনে মানে ঘূৰা ফুৰা, মানে প্ৰেম একচুৱেলি প্ৰেম বেয়া নহয়, প্ৰেম এটা ভাল বস্তু, কিন্তু প্ৰেমক বেয়া কৰিছে আমাৰ মানুহবিলাকে। এতিয়া মই যিবিলাক আপোনাৰ চাইনৰ কথা ক'লোঁ, যদিহে কোনোবাই আপোনাৰ লগত টাইম পাছ কৰিম বুলি আহিছে বা কোনোবাই দিখাবা কৰিবলৈ আহিছে, এইবিলাক আপোনাক দেখুৱাবৰ কাৰণেও কৰিব পাৰে। প্ৰথম অৱস্থাততো চব ঠিকেই থাকে, কথাও ভাল পাতে, আপুনি কথা নাপাতিলে থাকিব নোৱাৰা হয়, কিন্তু পিছত কি হৈ যায়গৈ, পিছত এইটো মানে পিছত কি হৈ যায়গৈ, আপোনাৰ কথা শুনিব নোৱাৰে। যিটো ব্যক্তিয়ে আপোনাৰ মাত শুনিলে থাকিব নোৱাৰে, সেই ব্যক্তিয়ে পিছত আপোনাৰ কথা শুনিব নোৱাৰা হৈ যায়। কিহৰ কাৰণে?
আছে আপোনাৰ তাত উত্তৰ? ইয়াৰ উত্তৰ এইটো হৈ গৈছে যে প্ৰেম যেতিয়া হয় তেতিয়া ঠিকে থাকে, কিন্তু লাহে লাহে ই অতিমাত্ৰা হৈ যায়। বৰ্তমান সময়ত এনেকুৱা হৈ যায় কথা পাতিলে কথা পাতিয়ে থাকিব, অতিমাত্ৰা কথা পাতিব, মানে কথাৰ লাইন গৈ কেনিবা পায়গৈ, মানে কথাই কাপোৰ খোলাই দিয়েগৈ মানুহক। নেক্সট হৈ যায় কি আপোনাৰ ধৰি লওক আপুনি লগ ধৰি আছে, লগ ধৰিলে মানে ধৰি লওক কোনোবাই কাৰোবাক কিবা লগ ধৰিছে, তো লগ ধৰিলে এটা লগ ধৰা এটা বেলেগ উদ্দেশ্য, মানে কিবা যেন লগ ধৰা উদ্দেশ্যত মানে কিবা এটা আঁৰত কিবা উদ্দেশ্য আছে, তেনেকুৱা ধৰণৰ হৈ যায়। গতিকে প্ৰেমবিলাক মানে কি প্ৰেম একচুৱেলি মানুহে হেৰি কৰিব নালাগে, মানে ধৰক আপোনাৰ হেভিত হ'ব নালাগে। প্ৰেম হিচাপে ৰাখিব লাগে। যেনেকৈ ধৰি লওক আমি ভাত খাওঁ, ভাত খোৱাটো ভাত খোৱা, আজি মই এসাঁজ যদি নাখালোঁ তেন্তে মই জানো কান্দি থাকোঁ? নাথাকোঁ নহয়। কিন্তু মই যদি ভাত খোৱাটোকে চিন্তা কৰি থাকিম যে মই ভাত কেতিয়া খাম, দিনে ৰাতিয়ে যদি মই সেইটো কথাই ভাবি থাকিম, তেতিয়া সেই মোৰ এই ভাবাটো হেবিট হৈ গ'লে মই ভাত এসাঁজ খাবলৈ নাপালে মই পাগল হৈ যাম। আৰু প্ৰেমটো বৰ্তমান আমাৰ মানুহৰ ল'ৰা ছোৱালীবিলাকৰ বা যোনে ৰিলেশ্যন আছে সিহঁতৰ প্ৰব্লেম এইটো হৈছে যে সকলো অতিমাত্ৰা হৈছে। আৰু প্ৰেমত বৰ্তমান প্ৰেম মানে কি ফেশ্বনটো ফেশ্বনেই, তাত দেখাৱাটো বহুত বেছি হৈ গৈছে। 1 month এনিভাৰ্চেৰী, 2 month এনিভাৰ্চেৰী, তো বস্তুবিলাকত মানে কৃত্ৰিমতাটো বহুত আহি গৈছে। সেইকাৰণে মানুহৰ মৰম চেনেহবিলাক নোহোৱা হৈ গৈছে, অতিমাত্ৰা। ফোন কৰিলে ফোনেই কৰি থাকিব, দেখিম ফোনত কথা পাতিয়ে থাকে 24 ঘণ্টা, লগ ধৰিলে লগেই ধৰি থাকিব, দুনীয়াভৰৰ ফটো আপলোড ইফাল সিফাল কিবা কিবি। তো এই বস্তুবিলাক যদি কৃত্ৰিমতাটো যদি মানুহৰ মাজৰ পৰা নাইকিয়া হৈ যায় বা আপুনি এটা লিমিটত থাকে, তেন্তে আপোনাৰ ব্ৰেকআপ হ'লেও ইমান টেনশ্যন নহয়। মানে মই ক'বলৈ এইটোৱে বিচাৰি আছোঁ যে দৈনন্দিন জীৱনত আমি আগবাঢ়িব লাগিব। কাৰণ প্ৰেমটো হৈছে কি, আমি জন্মতেতো প্ৰেম অহা নাই, আমি জন্মৰ কিমান বছৰ, আজি আপুনি জন্ম হোৱাৰ 18 বছৰ 20 বছৰ বয়সতহে আপুনি প্ৰেম কৰি আছে, জন্ম হয়তো কৰা নাই ন। তো 18 বছৰ পিছত এই বস্তুটো আপোনাৰ লগত আহিছে, আৰু সেই 18 বছৰ পিছত অহা বস্তুটোক আপুনি কি হয় পাই লৈ পেলাই পিছত যেতিয়া নোহোৱা হৈ যায় আপুনি পাগল হৈ যায়। আল্টিমেটলি আপোনাৰ হেবিট। কোনোবাই চিগাৰেট খাই আছে, ডেইলি 1 পেকেটকৈ চিগাৰেট খায়, তাক যদি ফটককৈ কম তই চিগাৰেট আজি খাব নোৱাৰো, সি পাগল নহয় কি? বস্তুটো তেনেকুৱাই, মানসিক অশান্তি এটা বাহ হৈ যায়। মানে মানুহ প্ৰেমত পৰি পেলাই মানুহে কিছুমান ধ্বংস হৈ আছে, হাত চাত কাটি কুটি এইবিলাক, আৰু যোনটো ধ্বংস হৈছে সি নেক্সট যিবিলাক আছে সিহঁতকো হেৰি কৰিছে। তো আৰু এটা মানে আপোনাৰ এনভাইৰনমেণ্ট নিচিনা বনি গৈছে। প্ৰেম কৰিব লাগে, প্ৰেম কৰি যদি কোনোবাই ধোকা খাইছে তো সি মানে মদ খাব লাগে, এইটো মানে এটা নিয়ম নিচিনা হৈ গৈছে, প্ৰেমৰ নিয়ম নিচিনা হৈ গৈছে। মানে ৰেলৰ আলিত বহি থাকিব লাগে বা তেনেকুৱা মানে ট্ৰেজেডি ফালি ৰাইজক দেখুৱাব লাগে, এটা মানে এইটো মানে নিয়ম নিচিনা হৈ গৈছে। যেনেকৈ আপুনি এতিয়া কৰোণা হ'লে আপুনি মাস্ক লগাব লাগে, ধৰক চেনিটাইজাৰ লগাব লাগে, সেইটো এটা নিয়ম, সেইটো তেনেকুৱা নিয়ম হৈ গৈছে। গতিকে এইটো কৃত্ৰিম বস্তুটো না, কৃত্ৰিমতাটো আনিবলৈ চেষ্টা কৰিব নালাগে। যদি আপুনি আপোনাৰ প্ৰেম কৰি আছে, তাৰ মাজত যদি আপুনি এটা ডিষ্টেঞ্চ মেইনটেইন কৰি আছে, অৰ্থাৎ কথাও আপুনি লিমিটেড পাতি আছে, অৰ্থাৎ লগো আপুনি লিমিটেডভাৱে পাই আছে, মানে সকলো বস্তু যদি আপুনি বজাই ৰাখিব পাৰে, আৰু তেতিয়া বিশ্বাসটোও ভাল থাকে, বিশ্বাসটো ঠিকে থাকে। কাৰণ ইজনে সিজনক মিছা কথা কোৱা নাই, লিমিটেডভাৱে চলি আছে। লিমিটেডত চলি থাকিলে সকলো বস্তুৱে ভাল, আৰু অতিমাত্ৰা সকলো বস্তুৱেই বেয়া। যদিহে লং লাষ্টিং যাবলৈ আছে তেন্তে অতিমাত্ৰা নকৰাই ভাল, সকলো লিমিটত চলক, নিশ্চয় ভাল হ'ব। আৰু ফ্ৰডবিলাকৰ পৰা বাচি থাকক, আৰু পৰাপক্ষত এইবিলাক নকৰাই ভাল। কাৰণ কৰিনো কি হ'ব, চবেইতো কয়েই আজিকালি, ছ'চিয়েল মিডিয়াতো কৈয়ে থাকে প্ৰেম মানে কি, প্ৰেম মানে হ'ল ধোকা। গতিকে ধোকা খোৱাৰ পৰা বাচি থাকক। আৰু কি ক'ম আৰু, প্ৰেম নকৰিবা বুলিতো ক'ব নোৱাৰোঁ, কাৰণ কি প্ৰেম নকৰিবা বুলি ক'লেতো মোক ঘৰত আহি পিটিবহি মানুহে। কাৰণ যি কিছুমান দুৰ্দান্ত প্ৰেমিক প্ৰেমৰ সাগৰত ডুব গৈ আছে দিনে ৰাতিয়ে 24 ঘণ্টা ফোনত কথা পাতি। মই কিছুমান মানে কথা কিছুমান কাকো ক'ব নোৱাৰোঁ, সেইবিলাক ভিডিঅ'ৰ মাধ্যমেৰে ক'বলৈ বিচাৰোঁ। হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, ভুল হ'লে ক্ষমা কৰিব। থেংক ইউ।